এচিডিটি আমাৰ মানুহবোৰৰ প্ৰায় ৮০% লোকৰ এই বেমাৰত ভুগি আছে। কিয় সকলোৱে জানিও সকলো কৰি থাকে। আমি জানো হওক আচলতে এই বেমাৰটোৰ মেইন লক্ষণবোৰ কি হয়। আমাৰ পেট জ্বলা পোৰা কৰা, পেটত কেতিয়াবা বিষ হয়, অৰুচি ভাৱ হয়, আৰু আমাৰ পায়খানা শৌচ কঠিন হয়, টান হয়, আৰু পেটত গেছ হয়, বায়ু জমা হয়, আৰু আহাৰ খোৱাৰ ১-১.৫ ঘণ্টাৰ পিছত বিষ অনুভৱ হয়, পেটটো ফুলি যায়, আৰু কলিজা পুৰে, অধিক পিয়াহ লাগে, আৰু ৰক্তহীনতা, আৰু শৰীৰটো দুৰ্বল নিচিনা লাগে। কেতিয়াবা আকৌ বমি ভাৱ আহে, আৰু সঘনাই শৌচ কৰিব লাগে, আৰু টেঙা আমাৰ উগাৰ আহে। এইবোৰে হ'ল আমাৰ গেছৰ মেইন বেমাৰ। আৰু তাৰ কাৰণে আমি কি কৰোঁ, ডাইৰেক্ট ফাৰ্মাচী যাওঁ আৰু হস্পিটেল যাওঁ আৰু গেছৰ টেবলেট খাই দিওঁ। তাত গেছৰটোৱে সেই গেছটো দবাই ৰাখে। কিন্তু কেতিয়াও আপোনাৰ এইটো গেছ টেবলেট খাই বা ফাৰ্মাচী যিটো গেছৰ টেবলেট সেইবোৰ খাই আপুনি কেতিয়াও ঠিক কৰিব নোৱাৰে। আচলতে কি কাৰণে হয় আমি জানো আহক। অধিক উত্তেজক খাদ্য খালে হয়, আৰু তামৰ পাত্ৰত বহু সময় বস্তু ৰাখি খালে এই বেমাৰ 100% হয়। হঠাৎ ঋতু পৰিৱৰ্তন হ'লে হয়, ঠাণ্ডা লাগিলে হয়, কঠিনাস্ত হ'লে হয়, অৰ্জিন হ'লে হয়, বা গেছ এনেকুৱা অন্ন বেছি হ'লে হয়, খাদ্য বেছি হয়, সময়তে আহাৰ গ্ৰহণ নকৰিলে হয়, আৰু খালী পেটত চাহ বা গাখীৰ চাহ, কফি খালে এনে বেমাৰ হয়। বেছিকৈ অত্যাধিক তামোল খালে হয়, বা গুটখা এনেকুৱা বস্তুবোৰ খালে হয়, আৰু মছলাযুক্ত খাদ্য খালে হয়। এনেকৈ আপোনাৰ মাদক দ্ৰব্যটো, বিড়ি চিগাৰেটটো সেইটো সকলো জানেই। এইবোৰ খোৱাৰ আমাৰ কোনো লিমিট নোহোৱাৰ কাৰণে আমাৰ গেছৰ এচিডিটিটো হয়। আৰু গেছৰ এচিডিটি হোৱাৰ লগে লগে আমি ডাইৰেক্ট টেবলেট খাওঁ, ডক্টৰৰ ওচৰত যাওঁ, আৰু সেই টেবলেট খোৱাৰ লগে লগে পেটটো দমাই খায়। কিন্তু আপুনি যদি এই টেবলেট বাদ দি যদি আয়ুৰ্বেদিক ঔষধ ঘৰতেই আপোনাৰ থকা বস্তুখিনি যদি খায়, আপোনালোকে 100% একেবাৰে শেষ হৈ যাব। আৰু কি খাব লাগিব আৰু কি খাব নালাগিব, আৰু ঔষধবোৰ কেনেকৈ খাব লাগিব, মই আপোনালোকক সকলো এই ভিডিঅ'ত বুজাই যাম, আৰু আপোনালোকে ভালকৈ শুনি যাব। তাৰ কাৰণে আমাৰ চেনেলটো, এই সহজলভ্য বন দৰৱৰ ঔষধ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে প্ৰেছ কৰিব বেল আইকনটো। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই আয়ুৰ্বেদিক ঔষধকেইটা নোট কৰি ল'ব অথবা স্ক্ৰীনশ্বট মাৰি ল'ব। মই আপোনালোকক এটা এটাকৈ দেখাই যাম আৰু এটা এটাকৈ কৈ যাম। পোনপ্ৰথমে আপোনালোকে কি কৰিব, ১ নম্বৰত মিঠা আনাৰসৰ লগত আমলখিৰ ৰস আৰু শিলিখাৰ ৰস, কেঁচা শিলিখাৰ ৰস প্ৰায় 12 গ্ৰামমান মিহলি কৰি কাপোৰেৰে চাকিব। ঠিক আছে, কাপোৰেৰে চাকি তাৰ লগত 2টা লং, মনত ৰাখিব বেছি নিদিব, 2টা লং পিহি পেনে মিহলি কৰি ৰাতিপুৱা খালী পেটত খাওক। দেখিব আপোনাৰ এচিডিটি কমি গৈ আছে আৰু শেষ হৈ যাব। আৰু 2 নম্বৰতে যিটো মৌৰ লগত আমলখিৰ ৰস মিলাই খাব লাগে, সেনেকৈ খালেও ভাল পাব। আৰু 3 নম্বৰত ভীমকলৰ ডিল, বেলেগ কলৰ নহয়, ভীমকলৰ ডিল আৰু চেনি, ইলাচিৰ লগত বইলকৈ আঞ্জা বনাই খাব পাৰিলে বহুত ভাল। এইকেইটা আপোনালোকে নোট কৰি ল'ব। নেক্সটত 4 নম্বৰত কৈছোঁ। নেক্সট 4 নম্বৰত আপোনালোকে নোট কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। কাজি নেমুৰ ৰস কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালী পেটত খাব লাগে। কুহুমীয়া নেমুৰ ৰস, ধৰি লওক নেমু এটা কাটিব, তাৰ মাজেৰে এচিটি কাটি পিনে আধা গিলাচ কুহুমীয়া গৰম পানী ল'ব। গৰম পানীৰ লগত কাজি নেমুটো চেপি পিনে ৰাতিপুৱা খালী পেটত খাব লাগে। আৰু ৰাতি ভাত খোৱাৰ পিছত ঠিক তেনেদৰে এচিটা নেমু লৈ বা আধা গিলাচ কুহুমীয়া গৰম পানীতে চেপি পিনে ভাত খোৱাৰ পিছত খাব। দিনত নাখাব, খালী পেটতহে ৰাতিপুৱা খাব। আৰু 5 নম্বৰত আধা কাপ গাখীৰৰ লগত পিঁয়াজৰ ৰস, পিঁয়াজ আপোনালোকে কি কৰিব, মিক্সি আছে যদি আপুনি মিক্সিত আপোনালোকৰ বা পটা বা মিক্সিত পিঁয়াজ ধৰি লওক 50 গ্ৰাম ৰস ওলাবলৈ কিমানটো পৰিমাণে চেপিব লাগিব আপোনালোকে মিক্সি এটাত দুটা বা এটা ডাঙৰ পিঁয়াজ লৈ পিনে মিক্সিত দিব। মিক্সিত দি পিনি আপোনালোকে কি কৈছে, পিঁয়াজৰ ৰসটো 50 গ্ৰাম মিহলি কৰি আধা কাপ গাখীৰৰ লগত কাপোৰেৰে চেকি ল'ব। পিঁয়াজৰ ৰসখিনি চেকি পিনে আধা কাপ গাখীৰৰ লগত মিহলি কৰি দিনে নিতৌ 3বাৰকৈ খাওক। আপুনি একেবাৰে আপোনাৰ পেটৰ গেছ সকলো শেষ হৈ নাইকিয়া হৈ যাব, আৰু একেবাৰে আপোনাৰ ভৱিষ্যততো নোহোৱা হ'ব যদিহে আপুনি খাদ্যবোৰ লিমিটত খাই থাকে। আৰু নেক্সটত কৈছোঁ আপোনালোকক
6 নম্বৰ আপোনালোকে নোট কৰি ল'ব 2 চামুচ কেঁচা হালধিৰ ৰসৰ লগত আধা চামুচতকৈ কম পৰিমাণে ধৰি লওক 2 চামুচ কেঁচা হালধিৰ ৰসৰ লগত আধা চামুচতকৈ কম পৰিমাণে চেনি মিহলি কৰি খাব লাগিব এনেকৈ আপোনালোকে দিনটোত এবাৰ খায় বা দুবাৰ খায় এনেকৈ 2-3 দিন খাওক আপোনাৰ গেছৰ প্ৰব্লেম কোনো টেবলেট খাব নালাগে এইবোৰ খালে আপুনি আপোনাৰ একেবাৰে পেটটো একেবাৰে ভৱিষ্যতলৈকে আপোনাৰ গেছ তেনেকৈ হ'ব নোৱাৰে আৰু যদিহে আপুনি খাদ্যবোৰ লিমিটত খাই থাকে আৰু 7 নম্বৰ গাজৰ ৰস খাব লাগিব আপুনি গাজৰবোৰ চুবাই এনেকৈ খালেও হ'ব বা ৰস কৰি খাব পাৰে আৰু লগতে ডাব নাৰিকলৰ যিটো কুমলীয়া নাৰিকল লগতে ডাব নাৰিকলৰ পানী খাব লাগে আৰু ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা পোৰা যেনেকৈ আমাৰ পেট ফুলা বিষ একেবাৰে আমাৰ পেটত এই বেমাৰটো একেবাৰে নাইকিয়া হয় এই ডাব নাৰিকলৰ পানীটো খালে যিমান আপোনাৰ 7টা আপোনাৰ ঔষধ দিছোঁ আপোনালোকে এইকেইটাৰ ভিতৰত যদি 2-3টাও খাব পাৰে আপোনাৰ গেছৰ এচিডিটি কোনো আপোনাৰ ভৱিষ্যতত কোনো হস্পিটেল যাব নালাগে কোনো গেছৰ টেবলেট খাব নালাগে ইয়াৰ উপৰি আপুনি কি কি খাব পাৰিব কি কি খাব নোৱাৰিব এইখিনি আপোনালোকক মই লিষ্টখিনি দি আছোঁ আপোনালোকে নোট কৰি ল'ব এতিয়া আমি জানো কি কি খাব পাৰিব আৰু কি কি খালে আপোনাৰ এই গেছৰ বা পেটৰ সমস্যাবোৰ কাৰণে বেছিকৈ ভাল আপোনালোকে পিঁয়াজ খাব পাৰিব পিঁয়াজ লং খাব পাৰিব আৰু কল খাব পাৰিব যিকোনো কলে খাব পাৰিব গাজৰ খাব পাৰিব তুলসী খাব পাৰিব পদিনা খাব পাৰিব আঙুৰ খাব পাৰিব আপুনি খেজুৰ খাব পাৰিব আৰু জিলিমিলি শাক সেউজীয়া জিলিমিলি শাক খাব পাৰিলে ভাল আৰু ছাগলী গাখীৰ খাব পাৰিলে ভাল আৰু মিচি চেনি খাব পাৰিলে ভাল তেনেকৈ মাখন খাব পাৰিলে ভাল শিলিখা আমলখি এইবোৰ খালে বেছি ভাল হয় ইয়াতকৈ আৰু সকলো বস্তুবোৰে খাব নোৱাৰি গেছৰ কাৰণে কিন্তু এইকেইটা বস্তু আপোনালোকে বেছিকৈ খাবলৈ চেষ্টা কৰক বাকীবোৰতো খাই থাকে এইকেইটা বস্তু আপোনালোকে যদি দৈনিক বা সপ্তাহিক যদি এনেকৈ খাই থাকে বা আজি খালে বা এদিনৰ পিছত যদি খাই থাকে আপোনাৰ গেছৰ সমস্যাটো বেছিকৈ সোনকালে ভাল হয় আৰু কি কি খাব নোৱাৰিব অৰ্থাৎ গেছৰ যিটো সমস্যা আপুনি এইবোৰ সকলো বস্তু যদি খাই মেডিচিন খায়ো যদি যোনবোৰ খাব নালাগে সেইবোৰ যদি খাই থাকে আপোনাৰ একো ফল নাপাব আমি আপোনালোকক লিষ্টটো দি আছোঁ মই আপোনালোকক কি কি খাব নোৱাৰিব আৰু নোট কৰি ল'ব আপোনালোকে এতিয়া আমি জানো কি কি খাব নোৱাৰিব আৰু কি কি খালে আমি খাদ্যবোৰ খালে এইবোৰ আমাৰ যিবোৰ ঔষধ খাওঁ বা যিবোৰ আপুনি ঔষধ খাব সেইবোৰ একো ভেলু নাথাকিব ঠিক তেনেদৰে অগহৰ মাহ যিটো ৰহমাহ বুলি ক'লেও কিছুমানে কয় আৰু যিকোনো টেঙা জাতীয় বস্তু একেবাৰে খাবলৈ বাদ দিয়ক আৰু কেতিয়াবা এদিন খোৱাটো বেলেগ কথা আৰু মাদক দ্ৰব্যটো আপোনালোকে জানেই মদ মাদক দ্ৰব্য আৰু বিড়ি চিগাৰেট সকলোবোৰ মাদক যেনেকৈ গুটখা বিড়ি চিগাৰেট তেনেকৈ সেইবোৰ বস্তু নাখাব আৰু আদাটো নাখাব ঠিক আছে পিঁয়াজ নহৰু খাব পাৰিব আদা নাখাব আৰু অত্যাধিক নিমখ নাখাব নিমখৰ একেবাৰে শাক আঞ্জাবোৰ আপোনাৰ তৰকাৰীত আঞ্জা বনাওঁতে নিমখটো কমকৈ দিব আৰু কেঁচা নিমখ নাখাব আৰু চৰ্বিজাতীয় বস্তু যেনেকৈ গাহৰি মাংস বা বেলেগ এনি চৰ্বিজাতীয় বস্তু বা মাংস তেনেকৈ নাখাব আৰু অধিক তেল একেবাৰে খোৱা মানা আছে আপোনাৰ অধিক পাই যিমান পাৰে সিমান বইল খাব পাৰিলে ভাল আৰু 2-এদিন বা তেল কমকৈ খালেও একো আপত্তি নাই আৰু তিলটো নাখাব আৰু বৰা চাউল তিল এইবোৰ পিঠা বস্তু বিহুৰ যিবোৰ পিঠা বনোৱা হয় তিলটো নাখাব আৰু বৰা চাউল নাখাব সৰি স্পেলিং এটা ভুল হৈ আছে মই নাযাব লিখিব লাগিছিলে নাখাব ঠিক আছে এইটো মই সেটেল কৰি দিম বাৰু বৰা চাউলটো নাখাব আৰু অধিক মাছ মাংস কণী নাখাব খাব কেতিয়াবা সপ্তাহত এদিন অধিক মা মছলা দি মাছ মাংস কণী নাখাব আৰু এটা কথা মন দিব অধিক স্ত্ৰীৰ যৌন সংগ্ৰম নকৰিব আৰু এই সংগ্ৰম কৰিলে আপোনালোকে আমাৰ দেহাত কি হানিকাৰক হয় আপোনালোকে বুজি পাইছে আমি আচলতে অধিক যৌন সংগ্ৰম কৰিলে আমাৰ শৰীৰটো কিমান দুৰ্বল হয় আৰু সেই দুৰ্বলৰ ওপৰত নিক্ষেপ কৰি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ বা হ'ব পাৰে বা পেটৰ বিষ বা গেছ এচিডিটি হ'ব পাৰে আমাৰ যিটো আমাৰ দুৰ্বলতাৰ কাৰণে এই বেমাৰ হ'ব পাৰে আৰু সেইকাৰণে যৌন সংগ্ৰম কৰাটো ইমান অধিক ভাল নহয় আৰু বেছি সময় ৰ'দত নাথাকিব ৰ'দত থকাৰ লগে লগে আমাৰ শৰীৰটো দুৰ্বল হ'ব আৰু আপোনাৰ এই গেছ এচিডিটিৰ কাৰণে গৰমৰ কাৰণে আমাৰ হজমি শক্তিটো কমি যায় আৰু সেইবাবে আমাৰ পেটৰ বিষ জ্বলা পোৰা বিভিন্ন ধৰণৰ আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে এইখিনি আছিল আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে সকলোবোৰ কথাবোৰ যিমানখিনি আছিলে সকলোবোৰ ক'লোঁ আপোনালোকে যদি প্ৰথম কোৱা পাই যদি ঔষধবোৰ বা ঘৰতে থকা ঔষধবোৰ যদি নিয়মিত খাব পাৰে আপোনাৰ কোনো দৰকাৰ নাই হস্পিটেলি ঔষধ বা মেডিচিন খাবলৈ আপোনালোকে দৈনিক এইবোৰ ব্যৱহাৰ কৰক আৰু নিয়মিতভাৱে সম্পূৰ্ণকৈ ব্যৱহাৰ কৰক আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে ভালকৈ চাই পিনে যদি অসুবিধা হয় স্ক্ৰীনশ্বট মাৰিব বা নোট কৰি ল'ব আপুনি পেটৰ সমস্যা
একেবাৰে আপোনাৰ সমাধান হ'ব। আৰু আপুনি দৈনিক ব্যৱহাৰ কৰক ঔষধবোৰ বা আৰু নিয়মিতভাৱে খানা খাওক। আপোনাৰ দেহাও সুস্বাস্থ্য থাকিব আৰু আপোনাৰ দেহাৰ লিভাৰ পৰা সকলো আপোনাৰ মানে নিৰাপদ থাকিব আৰু আপোনাৰ ভৱিষ্যতে আপোনাৰ লাইফটো আপোনাৰ লং টাইম হ'ব। ভিডিঅ'টো যদি আপোনাৰ অকণমান হ'লেও হেল্পফুল বুলি মনত ভাবিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো প্ৰেছ কৰি ৰাখিব আৰু অল নটিফিকেশ্যনত দবাই ৰাখিব। চ' থেংক ইউ, নমস্কাৰ।